বন্ধুসকল আপোনালোকক এজোপা আজি বাঁহ দেখাম। যিজোপা বাঁহ কাটিবৰ কাৰণে 7জন মানুহ লাগিবলগীয়া হৈছে। 7জন মানুহ লাগিও বাঁহজোপা কাটি শেষ কৰিব পৰা নাই। বাঁহজোপা আকৃতি আৰু কেনেকুৱা বাঁহ মই দেখাই আছোঁ আপোনালোকক। যিজোপা বাঁহ আপোনালোকে দেখিলেহে গম পাব কি কাৰণে 7জন মানুহ দৰকাৰ হৈছে। এইবোৰ চাওক, এইবোৰ বাঁহবোৰ কাটি উলিয়াই আছোঁ। এনেকুৱা বাঁহ আপুনি আঙুলি এটা সোমাবলৈ বাঁহৰ মাজত চিন্তা কৰিব লাগিব। বাঁহজোপাত এইজোপা বাঁহজোপা কাটি আছে। এই বাঁহজোপা চাই চক, এইটো পেপাহে নে কি হয় বাঁহ। বাঁহজোপা চক কিমান ডাঠ। ইয়াত আপুনি আঙুলি এটা সোমাবলৈ চিন্তা কৰিব লাগিব। বাঁহৰ মুঢ়া গজালি চক কিমান ওপৰত আছে গজালি। এইবাৰ ফুলকণৰ নিচিনা মানুহে কাটি উলিয়াব পাৰিব। এইটো মানুহটো দেখিবলৈ কিন্তু পাখণ্ড, নামটো আকৌ বৰ ধুনীয়া, ফুলকণ। এইটো এইবাৰ চাওক বাঁহৰ মুঢ়া কিমান ওপৰত, আকৃতি চাওক কেনি সোমাই গৈছে। কোনডাল বাঁহ কেনি সোমাই আছে একো ধৰিবই নোৱাৰি। এইটো বাঁহৰ মুঢ়া কিমান ওপৰ পালেগৈ। এইটো গুৰিটো এইডোখৰ গুৰিটো আৰু চক মুঢ়াটো কিমান ওপৰ। নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু বাৰীখন নতুনকৈ চফা কৰি আকৌ ট্ৰেক্টৰে হাল বাই বেলেগৰ আগতে যিবোৰ গছ আছিলে মানে সেইবোৰ পূৰা এক্সপায়াৰ হৈ গৈছে। এতিয়া সেইবোৰ বুঢ়া হৈ গ'ল। সেই বাৰীখন ধুনীয়াকৈ চফা কৰিম। গোটেই বাৰীখন চফা কৰাৰ পিছত আকৌ নতুনকৈ ট্ৰেক্টৰে হাল বাই খেতি কৰিম। গতিকে বাৰীখন সেইবাবে এতিয়া মানুহ লগাই আৰু নিজেও কাম কৰিছোঁ, এতিয়া চফা কৰি থকা হৈছে। এইবাৰ ৰোৱা বাঁহ কটাই নাই। চাওক বাঁহ হাউলি আহি একদম তলত মাটিত লাগিছেহি। এইডাল বাঁহডাল হাউলি আহি এইফালৰ পৰা বাঁহডাল গৈছে, এইফালৰ পৰা হাউলি আহি মাটিত লাগিছেহি। এইবোৰ এতিয়া বাঁহ কাটি আছোঁ আজি। মাংস সদায় লাগিব। বাঁহখিনি কাটি আছোঁ মানে বাঁহখিনি কুন্দুলিৰ কাৰণে হেন্দালি বনোৱা হ'ব, হেন্দালি আৰু চাং বনোৱা হ'ব। সেইবাবে এইডোখৰত কুন্দুলি গছ আছে, মাজে মাজে এইখিনি চফা কৰা হ'ব। চফা কৰাৰ পিছত ইয়াত কুন্দুলি গছৰ কাৰণে চাং বনাম। বাৰীখন বহুত দিন কাম নকৰাৰ কাৰণে, খৰাং হৈ থকাৰ কাৰণে কাম কৰা নাছিলোঁ, বাৰীখনত একো দিয়া নাছিলোঁ, সেইকাৰণে জংঘল হৈ গৈছে। এতিয়া লাহে লাহে চফা কৰাম। আৰু এইবোৰতো আগৰ ভিডিঅ'ত দেখাইছোৱে, কচু গছ কচু দিয়া আছে, কচু ওলাব। আৰু এইটো এইফালে চক, এইটো গাঁত এটা খন্দা হৈছে, ইয়াত আলু দিয়া হ'ব। এই আলু এনেকৈ বগাবলৈ দিম এই গছজোপাত, কঁঠাল গছজোপাত, সেইকাৰণে এই গাঁতটো খান্দি থকা হৈছে। আৰু সেইফালে আমাৰ তাতে বহাটোত ভাত খাই আছে। আৰু এইবোৰ গোটেই জংঘল হৈ গৈছে। এইবোৰ চফা কৰিম। চফা কৰাৰ পিছত ইয়াত আকৌ নতুনকৈ খেতি কৰিম, হাল বাম ট্ৰেক্টৰে। হাল বোৱাৰ পিছত নতুনকৈ আকৌ খেতি কৰিম। গতিকে আজিৰ পৰা মিছন ষ্টাৰ্ট। 7জন মানুহে কাম কৰি আছে। বাৰীখন টোটেলি চফা কৰিম। চফা কৰাৰ পিছত ইয়াতে বিভিন্ন শাক পাচলি দিম। এতিয়া বেঙেনা গছ কিছুমান আছে, বেঙেনা গছবোৰ চফা কৰি উলিয়াই দিম। উলিয়াই দিয়াৰ পিছত ধুনীয়াকৈ ইয়াত খুতুৰা, মৰিচা এইবিলাক দিয়া হ'ব। কিন্তু আমাৰ যিমান শাক পাচলি আছে, এটা কথা, আমি কিন্তু কোনো সাৰ ইউজ নকৰোঁ। ইয়াত সাৰ ইউজ নকৰোঁ, নিৰ্ভেজাল ভেজাল নাই ইয়াত, নিৰ্ভেজাল ধুনীয়াকৈ খেতি কৰিছোঁ, সাৰ নিদিয়াকৈ। আৰু সেইবাবে বিভিন্ন মানুহ আহে বাৰীলৈ শাক নিবৰ কাৰণে, আৰু বাৰীৰ পৰাই আমাৰ শাক লৈ যায়হি।
আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আনকো চাবৰ কাৰণে সুবিধা কৰি দিব। আপোনালোকৰ কমেণ্টবিলাক জনাব, তেতিয়াহে গম পাম ভিডিঅ'বিলাক মই ভালদৰে আপোনালোকে বনাব পাৰিছোঁ নাই, ভালদৰে উপস্থাপন কৰিব পাৰিছোঁ নাই, তেতিয়াহে মই বুজি পাম। সেইকাৰণে আপোনালোকৰ কমেণ্টবিলাক জনাব। ধন্যবাদ।